Good morning everyone. Welcome back to my channel. সকলোকে পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লে আৰু এতিয়া হৈছে ৰাতিপুৱাৰ প্ৰায় 7:30 আৰু চাওকচোন ইমান ৰাতিপুৱাতে ৰ'দটো কিমান বেছি ওলাইছে আৰু এয়া হ'ল মোৰ ৰুমৰ পিছফালৰ বেলকনিটো এইডোখৰ ঠাইতে মই সদায় ৰাতিপুৱা অলপ সময় নিজৰ মাজত কটাবলৈ চেষ্টা কৰোঁ মা খোৱাৰ পিছৰে পৰা নিজৰ কাৰণে বেছিকৈ সময় নোপোৱাই হলো আৰু আজি হ'ল জন্মাষ্টমী সো সকলোলৈ শুভেচ্ছা থাকিল ভগৱান কৃষ্ণই সকলোকে যেন মংগল কৰক আৰু সেইভাবে আজি মই পিন্ধি লৈছো এখন কটনৰ শাৰী আৰু এইখন শাৰী মোক মোৰ হাহুমাই গিফট কৰা এনেকুৱাতে আমাৰ জিঞ্জু উঠিলেই নহয় তাইক মই গা পা ধুৱাই দিলো গা পা ধুই তাই অলপ এতিয়া খেলিছে নাচিছে আৰু লগতে বস্তু দলিয়াইছে বাৰু এইটো বয়সেই হয় বস্তু দলিওৱাৰ নহয়নে বাৰু আৰু এনেকুৱাতে হাহুমাই পুৰি বনোৱাত লাগিলেই আজি আসলতে আমি ডিসাইড কৰিছিলো যেহেতু আজি জন্মাষ্টমী সো সেই কাৰণে আমি পুৰি চোলে পায়স এনেকুৱা কিবা লাঞ্চ কৰিম বুলি আৰু এনেকুৱাতে মাক হেল্প কৰিবলৈ আহি গ'ল আমাৰ জিঞ্জু তাই সবকে ভাত বনোৱাত সবজি বনোৱাত যেতিয়াই কোনোবাই কিচেনত কাম কৰি থাকে তাই সবকে এনেকৈ হেল্প কৰে বাৰু আপোনালোকে জানেনে যে আজিৰ দিনটোত জন্মাষ্টমী কিয় উদযাপন কৰা হয় আমাৰ হিন্দু শাস্ত্ৰৰ মতে কোৱা হয় যে আজিৰ পৰা প্ৰায় 5000 বছৰ আগত ভগৱান শ্ৰীকৃষ্ণৰ আজিৰ দিনটোতে জন্ম হৈছিল তেখেতৰ জন্ম হৈছিল দ্বাপৰ যুগত আৰু তেখেতক ভগৱান বিষ্ণুৰ 8 নম্বৰ অৱতাৰ বুলি কোৱা হয় আৰু লগতে তেওঁ বাসুদেৱ আৰু দৈৱকীৰ 8 নম্বৰ সন্তান তেওঁক বিভিন্নজনে বিভিন্ন নামেদি মাতে কানহা কানহাইয়া কৃষ্ণ আদি বহুতো নামেদি আৰু আজিৰ দিনটো আমি এনেকৈ সেলিব্ৰেট কৰিছো সৰুকে বাট ইভিনিংলৈকে মায়ে নামঘৰলৈ যাব মই হয়তো নাযাওঁ কাৰণ জিঞ্জুক লৈ যোৱাটো অলপ পসিবল নহয় আৰু লগতে গৰম বহুত বেছি পৰিছে তাই গৰম সহ্যও একেবাৰে কৰিব নোৱাৰে সেই কাৰণে অকল মা যাব মই ঘৰতেই থাকিম আৰু এনেদৰেই আৰু দিনবোৰ আমি দুইজনীয়ে সদায় কিচেনত এনেকৈ কাম কৰোঁ মাক মই হেল্প কৰি দিওঁ মায়ে মোক হেল্প কৰি দিয়ে এনেকৈ সদায় আৰু দিনবোৰ কটাই আছো বাট থ্যাঙ্কফুলি মোক মোৰ সকলো কামতে হেল্প কৰে মোৰ মাদাৰ ইন লয় কোনো কামতে তেওঁ মোক হেল্প নকৰো বুলি নকয় কোনোদিন মই তেওঁ সুধিবও নালাগে যে মা কিবা এটা কাম মোক হেল্প কৰি দিবনি বুলি তেওঁ নিজেই সদায় উপজাচি আহে হেল্প কৰি দিবলৈ কোনো দিন আজিলৈকে এনেকুৱা হোৱা নাই যে মই কিবা কাম অকলে কৰিবলগীয়া হৈছে কেতিয়াবা তেওঁক মই নিজেই কওঁ যে মা নালাগে মোক হেল্প কৰিব তেতিয়াও মায়ে উঠি আহে যে মই কিবা অলপ কৰি দিম বা সবজি অলপ কাটি দিম তেনেকৈ আৰু এয়া জিঞ্জু নাচি আছে নাজানো কেলে তাই ঘূৰি আছে আজিকালি নতুন তাইৰ ডিজাইন এইবোৰ নতুনকৈ শিকিছে নাজানো ক'ৰ পৰা শিকিছে তাইতো নৰ্মেলি টিভিও নাচায় মোবাইলো নাচায় নাজানো ক'ৰ পৰা শিকিছে আৰু নিজে নিজে এনেকৈ ঘূৰি ঘূৰি নাচি থাকে আজিকালি আৰু এতিয়া মই চোলে বনাই লৈছো আৰু এয়া পায়সো অলপ বনাই লৈছো পায়সটো আসলতে বনোৱাৰ কোনো উদ্দেশ্য নাছিল বাট ভাবিলো আজি যেহেতু জন্মাষ্টমী সো ভগৱানলৈকেও অলপ আগবঢ়াম আৰু বাকি থাকাখিনি আমি খাম আৰু এনেকুৱাতে মোৰ চোলে অলমোষ্ট হৈয়ে গৈছে আৰু আমাৰ জিঞ্জু হেল্পাৰ আহিয়ে গ'ল তাইৰ আইতাকক হেল্প কৰিবলৈ মাম বনাইছা আৰু পুৰি বনি অলমোষ্ট হৈছেগৈ আৰু মায়ে পুৰি বনাই আছে আৰু ইফালে মই বেলেগ কামত লাগি আছো আৰু এতিয়া কলপাত এখন কাটি লৈ এনেদৰে অলপ বাঢ়ি লৈছো ভগৱানলৈ আগবঢ়াম বুলি আৰু আমাৰ যিহেতু নামঘৰটো ওপৰত আছে সো ওপৰলৈ গৈছো এতিয়া আৰু এইখন গেট দেখিছেনে জিঞ্জুৰ কাৰণে লগোৱা হৈছে আসলতে যিসকল লোকৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে তেওঁলোকে হয়তো বুজি পাব কিয় লগোৱা হৈছে জিঞ্জু আসলতে পটককে উঠি যায় ওপৰলৈ পৰি যাব বুলি ভয় লাগে সেইকাৰণে শহুৰ দেউতাই এনেকৈ ঘৰুৱা যোগাৰ লগাই গেট এখন বনাই থৈ দিছে এইখন লগাই থোৱা থাকিলে তাই পটককে যাব নোৱাৰে আসলতে ওপৰলৈ আৰু এতিয়া তাই
মাৰ অবজাৰভেশ্যনত ওপৰলৈ গৈ আছে এনেকৈ মোৰ লগত। উফ, ইমান বেছি গৰম পৰিছে আজি, বাট থেংকফুলি চব কাম হৈ গ'ল, বনাই হৈ গ'ল, ভগৱানক আগবঢ়ালোঁ। এতিয়া শহুৰ দেউতাক খাবলৈ দিছোঁ, তেওঁ খাই লওক, তাৰপিছত আমি সকলোৱে মিলি খাম। আৰু ধন্যবাদ মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। আপোনালোকক আকৌ লগ পাম মোৰ অন্য এটা ভিডিঅ'ত। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই।